হাই ফ্ৰেণ্ডছ, আজি মই ভিডিঅ'টোত লৈ আহিছোঁ নুনী পাতৰ চাদৰ কিদৰে দহি গুঠে। চাদৰৰ আগটো এইদৰে সমানকৈ মেচিঙত চিলাই ল'ব। চাওকচোন মই কিদৰে মেচিঙত চিলাই লৈছোঁ। এতিয়া দহি গুঠিবলৈ আৰম্ভ কৰোঁ। দহি গুঠাৰ আগতে আমাক লাগিব এখন সৰু বেজী আৰু লগতে লাগিব পিংক কালাৰৰ সূতা আৰু লগতে লাগিব এখন কেঁচি। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাদৰখন সমানকৈ পাৰি ল'ব। বেজীত সূতা ভৰাই এইদৰে গাঁঠি দি ল'ব। গাঁঠিবিলাক এটা গাঁঠি দিলেও হ'ব বা দুটা গাঁঠি দিলেও হ'ব। মই এটা গাঁঠি দি লৈছোঁ। মাজত অলপকৈ গেপ থৈ গোটেইখিনি সূতাৰে গাঁঠি দি ল'ব। মই কিদৰে কৰিছোঁ সূতাৰে গাঁঠি দি কেনে চাই লওক। এতিয়া মই গোটেইখিনি সূতাৰে গাঁঠি দি লৈছোঁ। চোৱাচোন মই কিদৰে গোটেইখিনি গাঁঠি দি লৈছোঁ। সূতাটো এইদৰে মোটা কৰি ল'ব। আপোনালোকৰ মন, যিমানখিনি মোটা কৰি ল'ব পাৰি বা পাতল কৰি ল'ব পাৰি। এয়া চোৱা মই কিদৰে কৰিছোঁ। আপোনালোকে মন দি ল'ব ভালকৈ। দহি গুঠাটো ইমান টান কাম নহয়। দহিটো সমানকৈ কাটিবা। দহিৰ গাঁঠি দিয়াৰহে কেৱল গাঁঠি দিব পাৰিলে হ'ল। মই কিদৰে কৰিছোঁ মন দি যাব। গাঁঠিবিলাক টানকৈ দিলেই হ'ল। মই এইদৰে গোটেইখিনি দহি যাম। ভাল লাগিলে লাইক দিব আৰু যদি নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। Thank you for watching.